নমস্কাৰ বন্ধুসকল আজি প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা ভিডিঅ' বনাই আছোঁ মানে ফাৰ্ষ্ট টাইম ভ্লগ ভিডিঅ' বনাইছোঁ কথাবিলাক কওঁতে অলপ খেলি মেলি হৈ যাব পাৰে নিজৰ ভিডিঅ' আপোনালোকে অলপ এডজাষ্ট কৰি ল'ব আৰু আজি দেখুৱাম আপোনালোকক গুৱাহাটীৰ বিখ্যাত বেলতলা বজাৰ কেনেকুৱা পায় ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেলতলা বজাৰ এটা বিশেষত্ব কি জানে বেলতলা বজাৰত প্ৰথম কথা গোটেই বস্তুখিনি অৰ্গেনিক পোৱা যায় লোকেল আৰু চব বস্তু পায় গাঁৱত যিবিলাক বস্তু নাপায় আপুনি বেলতলা বজাৰত পাই যাব বহুত বস্তু আমি গাঁৱতে খাব নাপাওঁ কিন্তু বেলতলা বজাৰত পইচাহে লাগে চব পায় সেইটো কাৰণে ভাল যদি এই ঠাইখিনিতে যোৱা বৃহস্পতিবাৰে এটা বৰ দুখজনক ঘটনা ঘটিলে এগৰাকী মহিলা বেপাৰী এই ৱালখন গাঁত পৰি যোৱাৰ কাৰণে থিতাতে নিহত হ'বলগীয়া পৰিস্থিতিৰ এটা সৃষ্টি হয় তাতে দেখিছে তেওঁৰ স্মৃতিতে চাকি বন্তি জ্বলাই থোৱা আছে এই ভিডিঅ'টোৰ জৰিয়তে আমিও তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ এইফালে একদম জীয়াই থকা কেঁকোৰা ওলাই আছে এতিয়া বাৰিষা বতৰ খুব কেঁকোৰা ওলাব কিমান সুন্দৰ ফ্ৰেছ একদম সেউজীয়া ঢেকীয়া দেখা পাইছেনে মাত্ৰ 10 টকা মুঠিকৈ বিকি আছিল দুমুঠি ময়ো তাৰ পৰাই বাইদেউজনীৰ পৰা কিনি ল'লোঁ এনেকুৱা ফ্ৰেছ মাছ কিন্তু আমি এতিয়া গোলাঘাটত এনেকুৱা একদম জিন্দা মাছ নেদেখোৱেই ইয়াত এতিয়া মানুহে কয় চব চালানী চব দৰৱ দিয়া দেখিছে কিমান ডাঙৰ একদম লোকেল মাছ জীয়াই আছে চব পানীত খেলি আছে মাছে এইফালে এটা বৰ ডাঙৰ 10 কিলোমান ওজনৰ মাছ কাটি থৈছে ইমান ধুনীয়া ফ্ৰেছ মাছ এইফালে এয়া শিঙি মাছ বহুত কিবাকিবি ঢেৰ মাছ ওলাইছে আজি বহুত মাছ ওলাইছে ময়ো ইয়াৰ পৰাই ৰৌ মাছ এটা ল'লোঁ 600 গ্ৰাম হ'ল আজি বোলো ৰৌ মাছ খাব লাগিব এইফালে দেখা পাইছে অন্যতম এটা ফেভাৰিট মোৰ মাংস গাহৰি মাংস কাটি থোৱা আছে দেখিলে লোভে লাগে আজিলৈ বেলতলা বজাৰত বাই দিলোঁ বেলতলা বজাৰ দেওবাৰ আৰু বৃহস্পতিবাৰ দুটা দিনতে হয় গতিকে আমি ইমান বেছি বজাৰ নকৰোঁ মানুহ 3টা মাত্ৰ বুঢ়া বুঢ়ী হাল আৰু ল'ৰাটো গতিকে কমকৈ মই বজাৰ কৰোঁ বৃহস্পতিবাৰ আৰু দেওবাৰ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে এটা কমেণ্ট কৰি জনাবলৈ নাপায় এটা কথা ক'ব কি আনিলোঁ কৈছোঁ আজি আনিলোঁ ৰৌ মাছ আনিলোঁ ঢেকীয়া আনিছোঁ ঢেকীয়া আৰু ৰৌ মাছে টেঙা দি খাব লাগিব আজি আৰু ভাতকেৰেলা ল'লোঁ তিয়ঁহ ল'লোঁ ভোট জলকীয়া ল'লোঁ আৰু আপোনাৰ কি লৈছিলোঁ ঢেকীয়া শাক লৈছোঁ 2 মুঠা বেলতলা বজাৰ এটা কি জানে গোটেই বস্তুবিলাক মানে অৰ্গেনিক পায় সেইকাৰণে বজাৰটো কৰি ভাল লাগে আৰু বজাৰখনলৈ গৈ মানে কিবা এটা ভাল লাগে সেইকাৰণে বজাৰখনলৈ মই মানে যাওঁৱেই প্ৰায় যাওঁ বৃহস্পতিবাৰ দেওবাৰ 2টা দিনে যাওঁ আজিলৈ ইমানেই আপুনি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই ধন্যবাদ টাটা বাই